Hi everyone, welcome to our YouTube channel Assam Study Hub. আমাৰ চেনেল আসাম ষ্টাডি হাবলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 10ৰ এছামিছৰ প্ৰথমটি পাঠ বৰগীতৰ PYQ কোৱেশ্চনবোৰ আলোচনা কৰিম। এনেকৈ আগুৱাই আমি আগত আকৌ বেলেগ বেলেগ লেসনবোৰো ইয়াতে দি থাকিম। তেন্তে বলক আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে বৰগীতটোৰ বিষয়ে অকমান আমি চাই লওঁ বলক। এই বৰগীতটো যে আছে এই বৰগীতটোৰ ৰাগ বসন্ত ৰাগত বন্ধা আছে, ৰাগ আছে বসন্ত ৰাগ, আৰু এই বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত এটি বৰগীত। শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত এটি বৰগীত। ইয়াতে বৰগীতটো মই অকমান বুজাই দিবলৈ চেষ্টা কৰিছো। হৰি হৰৰে বা পখিল শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। ইয়াতে কৈছে যে হৰি বুলি যাক কৈছে, হৰি মানে ভগৱান শ্ৰীকৃষ্ণৰ কথা কৈছে। ভগৱান শ্ৰীকৃষ্ণক মাধৱদেৱে তেওঁকেই পৰমাৰ্থক পৰম ভগৱান বুলি কৈ ইয়াতে কৈছে যে মই আপোনাকে আপোনাৰ শৰণত মই পখিলো, নিজকে জীৱন মই আপোনাক উৎসৰ্গা কৰি দিলো, মোক কেতিয়াও জীৱনে মৰণে আপুনি এৰি নিদিব, আপুনি মোক সদায় বচাই ৰাখিব। চনক চনন্দ যোগী যাহাকু ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায়। চনক চনন্দ মানে হৈছে যিবোৰ মহান মহান যোগী, সিহঁতে গোটেই জনক তপস্যা কৰি থাকে। তপস্যা কৰিও কেতিয়াবা এনেকুৱা হয় যে ডাঙৰ ডাঙৰ যোগীবোৰে তপস্যা কৰিও কিন্তু ভগৱানক পাবলৈ অসমৰ্থ হয়। কৈছে যে সকলে যাহাকু ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায়। যোনবোৰ নিগম শাস্ত্ৰবোৰতো যাৰ বিষয়ে উল্লেখ নাই। সহস্ৰ বয়নে যাৰ নাপায়ন্ত সীমা, অধমে জানিবে তোমাৰ মহিমা। যে সহস্ৰ বয়ন যাৰ নাপায়ন্ত সীমা, অধমে জানিব তোমাৰ মহিমা। তোমাৰ মহিমা কোনে বুজিব? তোমাৰ মহিমা অপাৰ বুলি কৈছে। যে ভগৱান শ্ৰীকৃষ্ণক ইয়াতে কৈছে যে পৰমাৰ্থ ভগৱান শ্ৰীকৃষ্ণ এজন ইমানে মায়াময় এজন মানুহ যে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী তেওঁৰ চৰণত আমাক শৰণ লোৱাৰ কথা কৈছে। যে এই সংসাৰখন যে ইমান মায়াময়, এই সংসাৰখনৰ মায়ামহত আমি আবদ্ধ হৈ থাকোতে কি হয় যে ভগৱানৰ মানে স্মৰণ কৰাৰ কথাই পাহৰি যাওঁ। এনেকুৱা হয়নে যে আমি যেতিয়া আমি বিপদত পৰো বা কিবা এটা আমাৰ সমস্যা আহি পায়, তেতিয়া আমি ভগৱানক কি কৰো, হয়নে, ভগৱানৰ স্মৰণ কৰো। কিন্তু তেনেকুৱা কথা নহয়, আমি ভগৱানৰ স্মৰণ সদায় কৰিব লাগে। যে যিজন ভগৱানক ইমান সহস্ৰ বয়নেও তেওঁৰ সীমা অন্তৰ বিচাৰি নাপায়। অধমে জানিবা তোমাৰ মহিমা। কেনেকে আমি এনেহেন অধম এজন মানুহ হয়, যে ইমানে নিকৃষ্ট আমি এজন মানুহ হয়, কেনেকে তোমাৰ মহিমা বুজিবা। আতুৰ ভৈলহ হৰি বিষয় বিকলে কৰিও উদ্ধাৰমক চৰণ কমলে। যেতিয়া মই কিবা এনেকুৱা বিষয় বিকলে মানে কৈছে যে কিবা এনেকুৱা যদি সমস্যা মই কেতিয়াবা পৰো, হৰি মানে বিষ্ণুক কৈছে বা ভগৱান শ্ৰীকৃষ্ণক কৈছে যে মোক আপুনি আহি উদ্ধাৰ কৰিব। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনের তুমিছে জীৱন, তুমিছে জীৱন। কৈছে যে তোমাৰ চৰণেই হৈছে মোৰ মহাধন, তোমাৰ চৰণ দুখনিয়ে হৈছে মহাধন। তুমিয়ে হৈছে মোৰ জীৱনৰ একমাত্ৰ সাৰথি। যে মোৰ যদি কিবা ভুল ভ্ৰান্তি হয়, তেন্তে মোক সদায় আপুনি দয়া কৰি মোক এইবোৰ মুক্তিৰ পথখিনি দেখুৱাই দিব। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈল তোমাৰ শৰণ। যে কৃপাৰ সাগৰ, এই ভগৱান কৃষ্ণক কি বুলি কৈছে? কৃপাৰ সাগৰ। যে ইমানে কৃপা কৰে আমাক ভগৱানে, হয়নে? আমি এনেকুৱা হয় যে আমি গোটেই জনমো আমি যদি ভগৱানৰ কথা স্মৰণ নকৰো, যে কোৱা হয় যে মৃত্যুৰ সময়তো যদি ভগৱানৰ এবাৰ নাম লোৱা যায়, ভগৱানে কিন্তু আমাক এই কৃপাৰ সাগৰৰ পৰা কিন্তু আমাক মুক্তি প্ৰাণ দিয়ে, হয়নে? কৃপা কৰা নাৰায়ণ চৰমহ পাশ, কহয় মাধৱ হৰি দাসোক দাস। এইকাৰণে কৈছে যে ভগৱান নাৰায়ণ মানে ভগৱান কৃষ্ণৰে অন্য এটা ৰূপ। যে ভগৱান মোক আপুনি এই মায়াৰ পাশৰ পৰা কৃপা কৰিব। যে আপোনাক মই দাসী হিচাপে কৈছো, আপোনাক বাৰে বাৰে সহস্ৰ প্ৰণাম জনাইছো, আপুনি মোক এই মায়াৰ পাশৰ পৰা কৃপা কৰি পৰিত্ৰাণ দিয়াব, সংসাৰৰ মায়ামহৰ পৰা মোক পৰিত্ৰাণ দিয়াব। এই কবিতাটো যদি চাবলৈ যাওঁ, এই কবিতাটোত ভগৱানৰ এজন দাস স্বৰূপে মাধৱদেৱে নিজকে প্ৰতিপন্ন কৰা দেখা গৈছে, হয়নে? ঠিক আছে, এতিয়া আমি কোৱেশ্চনবোৰ চাওঁ বলক। প্ৰথম কোৱেশ্চনটো আছে যে তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটোত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? এইটো SSLC 16 আৰু 19ত আহি যোৱা কোৱেশ্চন। ইয়াতে বান্ধৱ বুলি কৈছিলে নে? তো বান্ধৱ মানে বন্ধু বুজায়।
মানে ইয়াতে কবিয়ে বন্ধু বুলি কাক কৈছিলে ভগৱান শ্ৰীকৃষ্ণ হৰি বিষ্ণু নাৰায়ণ লিখিলেই হ'ব কবিয়ে বান্ধৱ বুলি ভগৱানক সম্বোধন কৰিছে তোমাৰ পাঠ্যপুথি অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো কি ৰাগৰ এইটো বাগৰ নহয় এইটো ৰাগ হ'ব কি ৰাগত বন্ধা আছিল আমি প্ৰথমতে চাইছিলো যে এইটো 2017ত অহা কোৱেশ্চন প্ৰথমতে কবিতাটোৰ তলতে লিখা আছে ৰাগ বসন্ত ৰাগ বুলি এইটো বসন্ত ৰাগত বন্ধা এটি গীত নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন আছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কৃতিস্তম্ভ কি কৃতিস্তম্ভ হ'ব কৃতিস্তম্ভ কি এইটো 2018ৰ কোৱেশ্চন মাধৱদেৱৰ এনেকৈ কোনখন কিতাপ আছিলে যে মাধৱদেৱৰ জীৱনৰ সেইখনক অমূল্য গ্ৰন্থ হিচাপে মানা হয় সেইখন হৈছে নামঘোষা আৰু নামঘোষাৰ বিষয়ে আমি আৰু অকমান জানিব দৰকাৰ যে নামঘোষা 1000টা ঘোষা আছে 1000 ঘোষা আছে কাৰণে নামঘোষাখনক হেজাৰী ঘোষা বুলিও কোৱা হয় এইখিনি আপোনালোকে লগতে জানি ল'ব হেজাৰী ঘোষা বুলি কোৱা হয় 1000টা ঘোষা থকাৰ কাৰণে হেজাৰী ঘোষা বুলি কয় ঠিক আছে এইবোৰ কোৱেশ্চন আপোনালোকে জানি ল'ব আৰু কেতিয়াবা এনেকুৱা কোৱেশ্চন কৰা দেখা যায় যে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কৃতিস্তম্ভ কি শংকৰদেৱৰ হলে কীৰ্তন ঘোষা হ'ব আৰু মাধৱদেৱৰ বুলি ক'লে নামঘোষা হ'ব পাজল নালাগব নেক্সট 4 নম্বৰ কোৱেশ্চন শনক সনন্দ যোগী যাহাকু ধিয়াৰ শনক সনন্দ আজি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে 2020 অহা কোৱেশ্চন শনক সনন্দ মানে হৈছে মহান যোগীসকলৰ কথা কৈছে তেওঁলোকে কাক ধ্যান কৰে বুলি কৈছে যে গোটেই জনম ধৰি কাক তপস্যা কৰাৰ কথা বুলি কৈছে ইয়াতে ভগৱান কৃষ্ণ বা ভগৱান হৰিৰ বিষয়ে কৈছে ভগৱান হৰি কৃষ্ণক ধ্যান কৰাৰ কথা কৈছে এই কবিতাটিৰ জৰিয়তে নেক্সট কোৱেশ্চন নম্বৰ 5 তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটো কোনে ৰচনা কৰা এইটো SSLC 2022 অহা কোৱেশ্চন বৰগীতটোৰ তলতে লিখা আছিলে শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত এইটো বৰগীত হয় মাধৱদেৱে লিখিছিলে এই বৰগীতটো নেক্সট কোৱেশ্চন মোহ পাহ মানে কি মোহ পাহ এইটো 2023 কোৱেশ্চন হয় মোহ পাহ মানে হৈছে মায়াৰ বান্ধন মানে বান্ধি থকা বুজায় মায়াৰে বান্ধ খাই থকা বুজাইছে এইকাৰণে মায়াৰ বান্ধন বুলি কৈছে যে কি হয় যে আমি যেতিয়া সংসাৰখনত আমি জীয়াই থকা দিনলৈকে আমাৰ মায়াৰে বান্ধ খাই থাকে হয়নে আমি সকলোৰে লগত মা দেউতা ভাই ভনী সকলোৰে লগত ঘৰৰ আত্মীয় কুটুমৰ লগত আমি মায়াৰ এটা বান্ধনত বান্ধ খাই থাকো সেইকাৰণে কি হয় আমাৰ আমি যেতিয়া কৰবালৈ যাওঁ আমাক মায়াই আমাক বান্ধি ৰাখে কাৰণে আমি সকলোৰে কথা আমি মনত পেলাই থাকো হয়নে তেন্তে মোহ পাহ মানে ইয়াতে কি কৈছে মায়াৰ বান্ধন বুলি কৈছে মায়াৰে বান্ধ খাই থকা বুজাইছে নেক্সট কোৱেশ্চন মাধৱদেৱৰ বৰগীতৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে SSLC এইটো 2024ৰ কোৱেশ্চন হয় এইটো কোৱেশ্চনো মই এবাৰ তাতে জনাই দিছো যে এইটো দাস্য ভক্তিৰ ভাৱ প্ৰকাশ হোৱা বুলি কৈছে দাস্য মানে একচুয়ালি সাৰ্ভেন্ট বুজায় যে ভগৱানকে এজন পিতৃ স্বৰূপ বুলি লৈ মাধৱদেৱে ভগৱানৰ চৰণতে নিজকে সঁপি দিছে যে ভগৱানে যি কৰিব আৰু ভগৱানে ভাল কৰিলেও সেইখিনি আমি মানি লম ভগৱানে বেয়া কৰিলেও মানি লম তেনেকে নিজকে সঁপি দিয়াৰ কাৰণে এই কবিতাটোত আমি দাস্য ভক্তিৰ ভাৱখিনি দেখিবলৈ পাইছো নেক্সট 7 নম্বৰ কোৱেশ্চনত আছে বৰগীতৰ দুটা বা তিনিটা লক্ষণ উল্লেখ কৰা এইটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় 2016ত আহিছিলে 18 22 এইটো আহিয়ে থাকে এইটো আপোনালোকৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় চাই ল'ব বৰগীতবোৰ ৰাগ তালযুক্ত শাস্ত্ৰীয় গীত বৰগীতত তিনিটা লক্ষণ লিখিব দিছে বৰগীতবোৰ আচলতে কি হয় বৰগীতবোৰক এনেকুৱা হয় যে বৰগীত যোনবোৰ আছে বৰগীতবোৰ বহুত তাল ৰাগবোৰ শাস্ত্ৰীয় সংগীত মানে বহুত বেছি ভাল থাকে উচ্চ মান থকা বৰগীতসমূহ কৃত্ৰিম ব্ৰজাৱলী ভাষাত লিখা হয় আৰু বৰগীতসমূহৰ মেইন ভাষা হৈছে ব্ৰজাৱলী ভাষাটোৰ বিষয়ে আমি অলপ জানিব লাগে যে ব্ৰজাৱলী ভাষাটো একচুয়ালি কি হয় যে শংকৰদেৱ আৰু মাধৱদেৱে যোনবোৰ ভাষাত গীত ৰচনা কৰিছিল সেইবোৰক ব্ৰজাৱলী ভাষা বুলি কোৱা হয় কাৰণ এই গীতসমূহ এই ব্ৰজাৱলী ভাষাটো একচুয়ালি দুটা তিনিটা ভাষাৰ সংমিশ্ৰণ ভাষা বুলি কোৱা হয় ব্ৰজাৱলী ভাষাটো আৰু এই আমি এনেকুৱা নহয় যে আমি যিকোনো কবিয়ে লিখা গানবোৰকে আমি ব্ৰজাৱলী ভাষা বুলি নকওঁ কাৰণ শংকৰদেৱ আৰু মাধৱদেৱৰ লিখা শৈলীটো একেবাৰে সকলোতকে পৃথক আছিল কাৰণ সিহঁতৰ লিখনিখিনি বহুত শাস্ত্ৰীয়যুক্ত আছিলে তালযুক্ত ৰাগযুক্ত ধুনীয়া ধ্বনি লয় আছিলে
সেইকাৰণে আমি এই বৰগীতসমূহক সদায় কৃত্ৰিম ব্ৰজাৱলী ভাষাত ৰচিত বুলি কৈছে। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতসমূহকহে বৰগীত আখ্যা দিয়া হয়। অকমান আগতে মই কলো যে বৰগীতসমূহ সদায় যোনবোৰ ব্ৰজাৱলী ভাষাত লিখা থাকে বৰগীতসমূহক, এইবোৰ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ বৰগীত হয়, বৰগীত বুলি কোৱা হয়। আৰু এটা আছে যে ভক্তিৰস প্ৰকাশক বৰগীতসমূহত দাস্য বাৎসল্য শান্ত ৰসৰো প্ৰকাশ ঘটিছে। এই বৰগীতসমূহৰ মাজেৰে আমি কেতিয়াবা এনেকুৱা দাস্য ভাৱ দেখিবলৈ পাওঁ, মানে আমি দেখা পাওঁ যে নিজকে কবিয়ে নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি দিছে, এনেকুৱা ভাৱ দেখা যায়। কেতিয়াবা বাৎসল্য ভাৱ দেখা যায়, বাৎসল্য মানে একেবাৰে শিশুসুলভ ভাৱ দেখা যায়। কেতিয়াবা আকৌ শান্ত ৰস দেখা যায়, যে একেবাৰে মানসিক শান্তিপূৰ্ণ কিছুমান ভাৱ ইয়াতে প্ৰকাশ পোৱা দেখা যায়। বৰগীতৰ লক্ষণসমূহ আপোনালোকে ভালকে পঢ়ি ল'ব। নেক্সট ইয়াতে নেক্সট কুৱেশ্যন আছে চমু টকা লিখা ব্ৰজাৱলী ভাষা। 2016 আৰু 17ত আহি যোৱা কুৱেশ্যন হয়। ব্ৰজাৱলী ভাষাসমূহ আচলতে এক প্ৰকাৰৰ কৃত্ৰিম ভাষা হয়। এইবোৰ শংকৰদেৱে যেতিয়া ধৰ্ম প্ৰচাৰ কৰি আছিলে, শংকৰদেৱৰ সময়ত অসম আৰু বংগদেশৰ আৰু উৰিষ্যাত প্ৰচলিত হোৱা এক প্ৰকাৰৰ ভাষা হয়। আৰু ভগৱান শ্ৰীকৃষ্ণৰ লীলা গীতসমূহৰ এই ব্ৰজাৱলী ভাষাৰ দ্বাৰাই সৃষ্টি হৈছিলে। এই সাহিত্যিক ভাষাক ব্ৰজ বুলি আৰু ব্ৰজ বলি বুলিও কিছুমানে কোৱা দেখা যায়। এই ব্ৰজাৱলী ভাষাটোকে কেতিয়াবা ব্ৰজ বুলি বুলিও প্ৰকাশ থাকে, আৰু কেতিয়াবা ব্ৰজ বলি বুলিও কয়, ব্ৰজ বুলি কয়। পশ্চিম হিন্দীৰ অপভ্ৰংশ ভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই, আৰু ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী ভাষা। এইটো মনত ৰাখিব যে ব্ৰজাৱলী ভাষাসমূহ সাধাৰণতে মৈথিলী ভাষাৰ পৰা অহা ভাষা হয়। মৈথিলী ভাষাটো একচুৱেলি কেনেকুৱা হয় যে ইয়াতে বহুত কেইটা ভাষাৰ সংমিশ্ৰণ থাকে। গতিকে ব্ৰজাৱলী ভাষা এহাতে শক্তিশালী আৰু স্বৰ ধ্বনি অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। ব্ৰজাৱলী ভাষাসমূহ বহুত শক্তিশালী হলেও এইবোৰ আমাক শুনিবলৈ বহুত ভাল লগা ভাষা হয়। যিহেতু 2-3টা ভাষাৰ ইয়াতে সংমিশ্ৰণ আছে, এইকাৰণে এই ব্ৰজাৱলী ভাষাৰ যোনবোৰ গান হয়, গীতসমূহ আমি শুনিবলৈ বহুত ধুনীয়া হয়। নেক্সট কুৱেশ্যন, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? এইটো 2017ত অহা কুৱেশ্যন। কৈছে যে কি কৈছে ইয়াতে যে নেৰিবা মোক, বান্ধৱ বুলি কাক কৈছিলে? বান্ধৱ বুলি শ্ৰী হৰিক কৈছিলে বা বিষ্ণুক কৈছিলে, ভগৱান কৃষ্ণক। কৈছে যে জীৱনে মৰণে হলেও মোক কেতিয়াও আপুনি এৰি নাযাব, মোৰ সুখতেই হওক বা দুখতেই হওক আপুনি সদায় মোৰ লগত থাকিব। ইয়াতে কাক কৈছিলে? নেৰিবা বান্ধৱ বুলি শ্ৰীকৃষ্ণক কৈছিলে বা হৰিক কৈছিলে, হয়নে? নেক্সট কুৱেশ্যন, সহস্ৰ বয়নে যাৰ নাপায়ন্ত সীমা, অধমে জানিব তেনে তোমাৰ মহিমা, অন্তৰ্নিহিত অৰ্থটি বুজাই লিখা। ইয়াতে এইটো 2018ত অহা কুৱেশ্যন হয়। ইয়াতে কি কৈছে যে এই কবিতা ফাঁকিৰ জৰিয়তে আমি কি বুজিবলৈ পাইছো যে শ্ৰীকৃষ্ণৰ মহিমাখিনি বুজা টান, যে শ্ৰীকৃষ্ণৰ যোনখিনি মহিমা আছে সেইখিনি আমি সাধাৰণ মানুহ হৈ কিন্তু আমি বুজি নাপাওঁ। কাৰণ শ্ৰীকৃষ্ণৰ অপাৰ মহিমা, শ্ৰীকৃষ্ণক কি বুলি কোৱা হয়? যে শ্ৰীকৃষ্ণ হৈছে স্বৰ্গ মৰ্ত আৰু পাতালৰ অধিকাৰী, ত্ৰিজগতৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়, হয়নে? যে ইমান ডাঙৰ এজন মানুহ বা ইমান অপাৰ মহিমা থকা মানুহ এজনক আমি সাধাৰণ মানুহ হৈ কেনেকৈ তেওঁৰ মহিমাসমূহ বুজিব পাৰিব পাৰো? যে আমি কল্পনাই কৰিব নোৱাৰো, তেওঁক যে আমি বুজি পাম, তেওঁৰ মহিমা আমি কল্পনাই কৰিব নোৱাৰো। সেইকাৰণে কৈছে যে যোনবোৰ ডাঙৰ ডাঙৰ যোগী, আদি যোগীবোৰ আছে, সনক সনন্দৰ দৰে যোগীসমূহ, তেওঁলোকে এই গোটেই বছৰ ধ্যান কৰি সিহঁতৰ জীৱন কালতো কেতিয়াবা পাবলৈ সক্ষম হয়, কেতিয়াবা পাবলৈও অসমৰ্থ হয়। তেন্তে আমি সাধাৰণ মানুহ হয়, আমি কি কৰো? আমি গোটেই দিন আমি বিষয় বাসনাতে আমি মত্ত হৈ থাকো, মানে নিজৰ সুখ কৰ্মতে আমি মত্ত হৈ থাকো, যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি নিজৰ কথাই ভাবা চিন্তা কৰি থাকো। আমি এনেকুৱা হয় যে আমি নিজৰ কথা ভাবি থাকোতে নিজৰ সংসাৰৰ কথা ভাবি থাকোতে আমি ভগৱানক স্মৰণ কৰিবলৈকেও পাহৰি যাওঁ, হয়নে? তেন্তে যিবোৰ মানুহে ইমান বছৰ ধৰি ধ্যান কৰিও এই ভগৱান কৃষ্ণক বা ভগৱান হৰিক পাবলৈ অসমৰ্থ, আমি সাধাৰণ মানুহ হৈ এইবোৰ কেনেকে বুজি পাব পাৰো? এইখিনিয়ে ইয়াৰ জৰিয়তে কবলৈ প্ৰয়াস কৰিছে। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ ৰচনাসমূহক কেইটা ভাগত ভগাব পাৰি আৰু ভাগ কেইটাৰ নাম? এইটো 1920 আৰু 2023ত অহা কুৱেশ্যন। মাধৱদেৱৰ যদি আমি বিষয় অকমান চাবলৈ যাওঁ, মাধৱদেৱ আছিলে কোন?
এইখিনি জানি ল'ব মাধৱদেৱ আছিলে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিলে মানে প্ৰিয় শিষ্য আছিলে ষ্টুডেন্ট আছিলে মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ তেখেতৰ জন্ম হৈছিলে মনত ৰাখিব তেখেতৰ জন্ম 1489 খ্ৰীষ্টাব্দত হৈছিলে আৰু তেখেতৰ জন্ম হৈছিলে লখিমপুৰৰ নাৰায়ণপুৰ জিলাৰ লেটেকুপুখুৰী নামৰ জাগাত এতিয়া মাধৱদেৱৰ শংকৰদেৱৰ দৰে মাধৱদেৱো বহুত পুথি বহুত ৰচনাশৈলী লিখি থৈ গৈছে আমাৰ কাৰণে অসমীয়া ভাষা সাহিত্যৰ কাৰণে এতিয়া ইয়াৰে ভাষাসমূহক ৰচনাসমূহক মাধৱদেৱৰ 4টা ভাগত ভাগ কৰিব পাৰি যেনেকুৱা মাধৱদেৱৰ লিখনিসমূহৰ মাজত আখ্যানমূলক আছিল ৰচনা তত্ত্বমূলক ৰচনা আছিলে নাটক আছিলে আৰু ঝুমুৰাও আছিলে এতিয়া আখ্যানমূলকসমূহ কোন কোন পুথিবোৰ আমি আখ্যানমূলক হিচাপে গণ্য কৰিছো ৰাজহুৱা কাব্য নামৰ যোনখন পুথি আছিলে সেইখন আখ্যানমূলক ৰচনা হিচাপে মানি লোৱা হয় আদিকাণ্ড ৰামায়ণ এইখন আখ্যানমূলক ৰচনা হয় তত্ত্বমূলক ৰচনাৰ ভিতৰত জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নাম মালিকা এইবোৰ তত্ত্বমূলক ৰচনা আছিলে নাটকসমূহৰ ভিতৰত আমি যদি দেখিবলৈ যাওঁ অৰ্জুন ভঞ্জন দধিমথন এইবোৰ আছিলে নাটক শংকৰদেৱে লিখা নাটক আৰু আমি যদি ঝুমুৰাৰ চাবলৈ যাওঁ ঝুমুৰাসমূহ আছিলে চোৰ ধৰা পিম্পৰা গছোৱা ভূমি লেটোৱা ভজন বিহাৰ এইবোৰ আমি এনেকে কিয় চাব লাগে কাৰণ কেতিয়াবা প্ৰশ্ন অকমান ঘূৰাই দিয়াও দেখা যায় যে আদিকাণ্ড ৰামায়ণখন মাধৱদেৱৰ বিৰচিত কি বিষয়ক ৰচনা হয় এনেকুৱা টাইপৰ কোৱেশ্চন অহা দেখা যায় এইকাৰণে আমি ইয়াৰে খালি এনেকে আখ্যানমূলক ৰচনাখিনি নপঢ়ি আমি আখ্যানমূলক ৰচনাখিনিৰ ভিতৰত কি আছে ধুনীয়াকে মুখস্থ ৰাখা বা আমি বুজিবলৈ যত্ন কৰিব লাগে নেক্সট কোৱেশ্চন সনক সুনন্দ যোগী যাহাকু ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায় এইটো একবাৰ হৈ গৈছে আমাৰ আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো মাধৱদেৱ ৰচিত ঝুমুৰাসমূহৰ নাম লিখা 2024ত অহা কোৱেশ্চন হয় এইটো মাধৱদেৱে যোনবোৰ ঝুমুৰা লিখিছিলে ঝুমুৰাসমূহ কোনটো আছিলে চোৰ ধৰা পিম্পৰা গুচা ভূমি লেটোৱা ভজন বিহাৰ অকমান আগতে আমি এইখিনিৰ বিষয়ে আলোচনা কৰি আহিছো আৰু এটা ইয়াতে আছিলে যে মাধৱদেৱৰ গীতো এটা ভাগৰ বিষয়ত পৰিছিলে গীতসমূহৰ ভিতৰত আছিলে বৰগীত আৰু ভটিমা এইটো মনত ৰাখিব ভটিমা আজি এইটো আমাৰ ভিডিঅ'ৰ লাষ্টটো কোৱেশ্চন আছিলে আমি আগলৈকেও এনেকুৱাকে ভিডিঅ'বোৰ আগবঢ়াই গৈ থাকিম আমি ইয়াৰে জৰিয়তে PYQ কোৱেশ্চন আৰু অতিৰিক্ত প্ৰশ্নাৱলী আৰু গ্ৰামাৰৰ বিষয়ে কিছুমান ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকৰ যদি ভাল লাগে আমাৰ ভিডিঅ'টো লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব ইয়াৰ লগতে আৰু এটা কথা যে আমাৰ এটা ৱেবছাইটো আছে www.assamstudyhub.com ইয়াতে আমি এডুকেশ্যন ৰিলেটেড বহুতো কোৱেশ্চন আমি এনসাৰ দি থাকো আপোনালোকৰ লগতে ইয়াতে MCQ লেসন ওয়াইজ মক টেষ্টটো দিয়া আছে আপোনালোকে ইয়াতে ভিজিট কৰিব পাৰে থ্যাংক ইউ